নমস্কাৰ বন্ধুসকল, আপোনালোকে আছে আসাম কেৰিয়াৰ ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকক আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি কিছুমান জব আপডেট আপোনালোকলৈ লৈ আহিছোঁ মই। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব। আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে আপোনালোকে ইউটিউবত গৈ আসাম কেৰিয়াৰ চাৰ্চ কৰক আৰু ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো। আৰু আপোনালোকে আমাৰ অফিচিয়েল ৱেবছাইটত বিভিন্ন ধৰণৰ জব নটিফিকেশ্যনছবিলাক পাই থাকিব। এডমিট কাৰ্ড, জব আপডেট ডেইলি মই আপডেট কৰোঁ ইয়াত, ডিফেন্স জব আৰু বেংক জবছ, ঠিক আছে, আৰু গ্ৰেজুৱেট জবছ। আজি আপোনালোকক এটা গ্ৰেজুৱেট জবৰ বিষয়ে মই আলোচনা কৰিম। SI ৰিক্ৰুইটমেণ্ট আহিছে আসাম পুলিচৰ, কেনেকৈ এপ্লাই কৰিব তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। বন্ধুসকল, আপোনালোকে এই এডভাৰটাইজটো পাবৰ কাৰণে আমাৰ অফিচিয়েল ৱেবছাইট asamcareers.in যাব, ঠিক আছে। এটা ব্ৰাউজাৰত টাইপ কৰিব asamcareers.in, তো আমাৰ এই ৱেব পেজটো খোল খাব। বন্ধুসকল, আজি এটা গ্ৰেজুৱেট জব আপোনালোকে লৈ আহিছোঁ। আপোনালোকে তাৰ কাৰণে স্ক্ৰল কৰি তললৈ আহিব, গ্ৰেজুৱেট জবত যাব। মই ডেইলি আপোনালোকৰ কাৰণে ইয়াত জব আপডেট কৰোঁ, ঠিক আছে। ইয়াত দেখিছে আসাম পুলিচ SI ৰিক্ৰুইটমেণ্ট 2019, ঠিক আছে। ইয়াত ক্লিক কৰিব, আপোনালোকে দেখা পাব আসাম পুলিচ SI ৰিক্ৰুইটমেণ্ট 2019 এপ্লাই অনলাইন। কি আছে চাওঁ আহক। লাষ্ট ডেট আছে আপোনালোকৰ 30 তাৰিখলৈকে, গতিকে চিন্তা নাই, আপোনালোকে ভালদৰে এপ্লাই কৰিব পাৰিব। 107টা পোষ্টৰ কাৰণে ছাব ইনস্পেক্টৰ আনআৰ্ম ব্ৰাঞ্চ, ঠিক আছে। আসাম পুলিচৰ পে'মেণ্ট হ'ব আপোনালোকৰ 14,000 টকাৰ পৰা 49,000 টকা। আৰু পোষ্ট আছে আপোনালোকৰ 597টা, ঠিক আছে। কেটেগৰী ৱাইজ ভেকেঞ্চি আছে। আনৰিজাৰ্ভ আছে আপোনাৰ 416টা। MOBC কাৰণে আছে 136টা, SC কাৰণে আছে 114টা, ঠিক আছে। আৰু বাকীসকলৰ ST কাৰণে আছে 27টা, ঠিক আছে। 24 বছৰৰ হ'ব লাগিব, ঠিক আছে। 1 জুলাই 2019 24 বছৰ হ'ব লাগিব তেওঁলোকৰ খুব বেছি। আৰু বৰ্ণ বিটুইন তেওঁলোকৰ হ'ব লাগিব 1995 চনৰ জুলাই 1 তাৰিখৰ পৰা 1999 চনৰ 1 জুলাই তেওঁলোকৰ জন্ম হ'ব লাগিব। আৰু MOBCৰ কাৰণে দিয়া আছে তেওঁলোকৰ জন্ম 1 জুলাই 1992 চনৰ পৰা 1999 চনলৈ দিয়া আছে। আৰু SC কাৰণে অলপ ৰিলেক্সেশ্যন কৰা হৈছে, তেওঁলোক 1990 চনৰ পৰা দিয়া আছে, ঠিক আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে ছাব ইনস্পেক্টৰৰ কাৰণে কি হ'ব জানেই, মাষ্ট বি গ্ৰেজুৱেট লাগিব, আৰ্টছ ছায়েন্স কমাৰ্চ যিহতে নহওক, ঠিক আছে। পে স্কেলটো আপোনালোকে গম পাইছে। ফিজিকেল ষ্টেণ্ডাৰ্ড হাইট দিয়া আছে, মেলৰ কাৰণে 160.56 চেণ্টিমিটাৰ, ফিমেলৰ কাৰণে 154.94, ঠিক আছে। এনেকৈ দিয়া আছে। মেলৰ কাৰণে চেষ্ট কিমান হ'ব লাগিব দিয়া আছে। জেনেৰেল OBC MOBC কাৰণে 80 চেণ্টিমিটাৰ, 85 চেণ্টিমিটাৰ, যদি এক্সপাণ্ড কৰে 85 চেণ্টিমিটাৰ হ'ব লাগিব, ঠিক আছে। নৰ্মেল দিয়া আছে 78 চেণ্টিমিটাৰ। মেডিকেল ষ্টেণ্ডাৰ্ড হ'ব, চকুৰ পৰীক্ষা হ'ব আপোনালোকৰ, হাইট পৰীক্ষা হ'ব, ভিজন পৰীক্ষা হ'ব, গুড মেণ্টেল এণ্ড ফিজিকেল হেল্থ, ঠিক আছে। আই চাইট বিশেষকৈ চাই, পাইলছ হাৰ্নিয়া আপোনালোকৰ যদি কোনো ধৰণৰ বেমাৰ আছে তেনে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, আপোনালোকে আগতীয়াকৈ চেক কৰি ল'ব, ঠিক আছে। চিলেকশ্যন প্ৰচিডিউৰটো আপোনালোকে ইতিমধ্যে গম পাইছে। প্ৰথমে এক্সাম দিব লাগিব আপোনালোকে, ৰিটেন টেষ্ট হ'ব, ঠিক আছে। তাৰপিছত আপোনালোকৰ ফাৰ্ডাৰ নটিফিকেশ্যনবিলাক পাই থাকিব, আমাৰ ৱেবছাইটত আহি থাকিব, আপোনালোকে ভিজিট কৰি থাকিব, সকলোবিলাক পাই থাকিব নটিফিকেশ্যনছ। আৰু 100 মাৰ্কছৰ এক্সাম হ'ব, OMR বেছড, ঠিক আছে। 100টা কুৱেশ্যন আহিব, 1 মাৰ্ককৈ থাকিব। নিগেটিভ মাৰ্কিং থাকিব আপোনালোকৰ, এইটো অতি বেয়া খবৰ। নিগেটিভ মাৰ্কিং থাকিব যিহেতু হাফকৈ কটা হ'ব, এটা যদি ভুল হয় আপোনালোকৰ আধা নম্বৰ কটা হ'ব, ঠিক আছে। লজিকেল ৰিজনিং, এপ্টিটিউড, কম্প্ৰিহেনশ্যনছ, মেটাৰ ৰিলেটিং হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম, অসমৰ ইতিহাস বুৰঞ্জী এইবিলাকৰ বিষয়ে আহিব। ৰিজনিং আহিব, এপ্টিটিউড আহিব। আপোনালোকে DSSৰ এক্সাম আৰু টেট এক্সাম দিছেই, গতিকে আপোনালোকে এইবিলাকৰ ৰিজনিং, এপ্টিটিউড এইবিলাক কম্প্ৰিহেনশ্যন পাই আহিছে নিশ্চয়। গতিকে আৰু ইউটিউবত বহুতো ভিডিঅ' আছে, আপোনালোকে চাৰ্চ কৰিলে হ'ব আছামিজ GK, ঠিক আছে। টেটৰ কাৰণে যিখিনি প্ৰিপেয়াৰ কৰিছে সেইখিনিৰ কাৰণে অতি ভালেই হ'ব, ঠিক আছে। কেণ্ডিডেট উইল বি ইউজ, এইখিনি বাকী গম পাইছে। বল পেন দি আপোনালোকে পৰীক্ষাত OMR বেছ ফিল আপ কৰিব লাগিব, ঠিক আছে। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ পিছত আপোনালোকৰ আহিব ফিজিকেল এফিচিয়েঞ্চি, ঠিক আছে। 40 মাৰ্কছ থাকিব তাত। 2 ইভেণ্টছ ভায়া 1600 মিটাৰ দৌৰিব দিব আপোনালোকক, ৰেচ ফৰ মেল কেণ্ডিডেট। আৰু মহিলাৰ কাৰণে 800 মিটাৰ থাকিব। লং জাম্প থাকিব প্ৰায় 335 চেণ্টিমিটাৰ, আপোনালোকে পাৰিব লাগিব। মহিলাৰ কাৰণে থাকিব বেঞ্চমাৰ্ক 244 চেণ্টিমিটাৰ, ঠিক আছে। তিনিটা চান্স দিয়া হ'ব, 3টা চান্সৰ ভিতৰত আপোনালোকে পাৰ কৰিবলৈ, ঠিক আছে। মেল কেণ্ডিডেটৰ কাৰণে ইতিমধ্যে গম পাইছে 1600 মিটাৰ 450 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব। তাৰপিছত লং জাম্প আছে 335 চেণ্টিমিটাৰ। ফিমেল কেণ্ডিডেটৰ কাৰণে 240 ছেকেণ্ডৰ ভিতৰত 800 মিটাৰ, ঠিক আছে। এপ্লিকেশ্যন ফিজ, কোনো এপ্লিকেশ্যন ফিজ ইয়াত দিব নালাগে। আপোনালোকে কেনেকৈ এপ্লাই কৰিব, slrbassam.in, ঠিক আছে। ইয়াত আপোনালোকে
এই ৱেবছাইটত যাব লাগিব ঠিক আছে আৰু আমাৰ ৱেবছাইটত তলত লিংক দিয়াই আছে তাৰ থ্ৰুৱেদি আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব চ' চেক ইট আউট পাছপৰ্ট চাইজ ফটো দিব লাগিব আপোনালোকে প্ৰুফ অফ এজ HSLC এডমিট কাৰ্ড দিব লাগিব ঠিক আছে কাষ্ট চাৰ্টিফিকেট দিব লাগিব ছেকেণ্ড টাইম থাৰ্ড আৰু আপোনালোকৰ গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট দিব লাগিব ঠিক আছে তাৰ বাবে হেল্পলাইন নম্বৰ ইয়াত অলৰেডি দিয়াই আছে আপোনালোকে চাই ল'ব এইখিনিত ফোন কৰি কিবা যদি কুৱেৰি থাকে আপোনালোকে সুধিব পাৰিব মোকো সুধিব পাৰিব তলত বা কমেণ্ট বক্সতো জনাব পাৰিব আৰু ইমেইল এড্ৰেছ দিয়া আছে আপোনালোকে তেওঁলোকে মেইল কৰিব পাৰিব ঠিক আছে আৰু ইয়াত লিংক দিয়াই আছে এপ্লাই অনলাইনৰ লিংক ঠিক আছে আপোনালোকে ইয়াত ক্লিক কৰিও ক্লিক হিয়াৰত ক্লিক কৰি আপোনালোকে চাই ল'ব পাৰিব আৰু অফিচিয়েল এড্ৰেছ যিখিনি নটিফিকেশ্যনছ আছিলে সেইখিনি এডভাৰটাইজখিনি আপোনালোকে ইয়াত চাই ল'ব পাৰিব ঠিক আছে বন্ধুসকল তো কেনেকুৱা পালে আজি জব নটিফিকেশ্যনটো জনাব কমেণ্ট বক্সত আৰু আমাৰ চেনেললৈ ৰেগুলাৰ আহি থাকিব চাই থাকিব আমাৰ ভিডিঅ'সমূহ আৰু আমাৰ অফিচিয়েল ৱেবছাইট assamcareers.in লৈ আপোনালোকে যাব তাত মই ৰেগুলাৰলি জববিলাক আপডেট কৰি থাকোঁ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে এটা লাইক কৰিব কাৰণ আপোনালোকৰ এটা লাইকে আমি নেক্সট ভিডিঅ' বনোৱাত বহুত উৎসাহ যোগায় তো আজিলৈ আহোঁ অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম ইয়াৰ পাছত ঠিক আছে বন্ধুসকল আজিলৈ আহোঁ তেন্তে বাই